হেল্ল' ফ্ৰেণ্ডছ, আছাম বয় ৰূপম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই টুমপ্ৰেম পাৰ্কত আহিলোঁ। কিয় আহিলোঁ, কি কামত আহিলোঁ, এই সকলোবোৰ আপোনালোকক মই জনাই আছোঁ। লগতে এই পাৰ্কখনৰ সৌন্দৰ্যতা আপোনালোকক ভিডিঅ' কৰি দেখাবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখন হ'ল টুমপ্ৰেম পাৰ্কৰ মেইন গেট আৰু এতিয়া আমি মেইন গেটৰ ফালেদি সোমাই যাম। সোমাই যোৱাৰ আগত আমি কাটিব লাগিব টিকট। এতিয়া আমাৰ টিকট কটা হৈ গ'ল। টিকটৰ মূল্য মাত্ৰ 20 টকা আৰু ৰাতিপুৱা 8টাৰ পৰা সন্ধিয়া 6টালৈকে খোলা থাকে। এতিয়া আমি ভিতৰৰ ফালে সোমাই যাম আৰু এই পাৰ্কখনৰ সম্পূৰ্ণ নাম হ'ল চিং ৰংহাং মেম'ৰিয়েল পাৰ্ক টুমপ্ৰেং আৰু এই পাৰ্কখন আছে ৱেষ্ট কাৰ্বি আংলঙত কপিলী নদী পাৰত। ইয়াত আহি যদি আপোনালোকে ব'টিং কৰিম বুলি ভাবে তেনেহ'লে ব'টিং কৰিব পাৰিব। এই পুখুৰীটো যে দেখা পাইছে তাত ব'টিং কৰা হয় আৰু গোটেই পাৰ্কখন যদি ওপৰৰ পৰা উঠি গোটেইখন যদি চাম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে ট্ৰেইনত উঠি চাব পাৰিব। এই হালধীয়া লাইনকেইডাল যে দেখা পাইছে তাত ট্ৰেইন চলে। আৰু ভিতৰলৈ সোমোৱাৰ আগতে ইয়াত এটা জাননী মাৰা হৈ আছে। চাওক, ফুল চুৰ কৰি ধৰা পৰিলে আইনমতে দণ্ডনীয় হ'ব আৰু 1000 টকা জৰিমনা হ'ব। ফুল ছিঙা মানুহ ময়ো বেয়া পাওঁ, যি কৰিছে ভালেই কৰিছে। হাই 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 দে। এইটো হ'ল আমাৰ ভাইটি প্ৰসেনজিৎ, তাৰপিছত আৰু এইফালে এয়া আমাৰ অভিজিত কেমেৰামেন। আজি ইয়াৰ এটা ভিডিঅ' শ্বুটিং আছে, আহি গ'লোঁ তাৰ লগতে। আৰু এতিয়া কথাটো গম পালে মই ইয়াত ভিডিঅ' শ্বুটিঙৰ কাৰণে আহিছোঁ। অভিজিতে মোৰ বন্ধুৰ তাৰ এটা কভাৰ ছং সি বনাব, তাৰ কাৰণে সি মোক লৈ আহিলে কেমেৰা কৰিবৰ কাৰণে। ময়ো ভালদৰে নাজানো, আহিলোঁ চাওঁ কি হয়। পাৰ্কখনত সোমাই আহি সঁচাকৈ বহুত ভাল লাগিছে। চাৰিওফালে ফুলেই ফুল ফুলি আছে, দেখিছে নহয়। আপোনালোকে আহিব, সঁচাই কৈছোঁ বহুত ভাল পাব। ইয়াত চাওক, চবফালে হালধীয়া ৰঙা চবফালে ফুল ফুলি আছে, যিফালে চাব সেইফালে ফুল। আৰু ইয়ালৈ আহি এটা গান মনত পৰি গৈছে যে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। আৰু ইয়াত ধুনীয়াকৈ ফুল গছেৰে কাটি কাটি কাৰডম লিখা আছে। কাৰডম মানে হ'ল কাৰ্বি ভাষাত নমস্কাৰ, যদি মোৰ ভুল হোৱা নাই। এতিয়া আমাৰ ভিডিঅ' শ্বুট কৰা হৈ গ'ল আৰু মেইন কথাটো হ'ল যে ফাৰ্ষ্ট টাইম মই কেমেৰা কৰিলোঁ আৰু এইফালে আছে ইয়াৰ টিমটো। তেওঁলোকে গানটো ভিডিঅ' শ্বুট কৰি মানে এক্টিং কৰিলে, ডান্স কৰিলে আৰু গানটো আপোনালোকৰ মাজলৈ এৰি দিম সোনকালে, অতি সোনকালে ভিডিঅ'টো। আৰু কেনেকুৱা লাগে আপোনালোকে জনাব। আৰু ফাৰ্ষ্ট টাইম কৰি আছোঁ একচুৱেলি, ভুল হ'লেও ক্ষমা কৰি দিব। আৰু এই টুমপ্ৰেম পাৰ্কখন মই আগৰ এটা ব্লগত আপোনালোকক দেখাইছিলোঁ, ইয়াতে সোমোৱা নাছিলোঁ কাৰণ আপোনালোকক পাছত সোমাম বুলি কৈছিলোঁ, পাছত সোমালে দেখাম বুলি। আৰু আজি ইয়াতে আহিলোঁ আৰু আহি পেলাই ভিডিঅ' কৰিলোঁ আৰু পৰিৱেশটো সঁচাই ভাল লাগিছে, পাৰ্কখন ভাল লাগিছে। আৰু ওপৰফালে ইয়াতে দেখিছে এইটো লাইনটো ট্ৰেইন চলে, এতিয়া ট্ৰেইন এখন আহি আছে, আপোনালোকে দেখা পাব, এইখন আহি আছে। আৰু পাৰ্কখন সঁচাই ফুলনিখিনি বহুত ভাল লাগিছে আহি পেলাই। আৰু এইখন কাৰ্বি আংলঙত আছে, এইখন চাওক ট্ৰেইন চলি আছে ওপৰফালে এইখন। আৰু আপোনালোকে আহিলে ট্ৰেইনত উঠিব পাৰিব। আৰু এইখন আছে ৱেষ্ট কাৰ্বি আংলঙত। আৰু কেতিয়াবা আহিলে আপোনালোকে আহিব পাৰিব। হোজাই টাউনৰ পৰা বেছি দূৰ নহয়। আপোনাৰ হোজাইৰ পৰা বৰ্ডাৰ গ'লে আপোনালোকে কপিলী নদী পাৰ হৈ দলঙত পাৰ হৈ পায়। আৰু আপোনালোকক দেখাই আছোঁ বাকীখিনি। আৰু ইয়াত সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিবলৈ ব্যৱস্থা কৰি দিয়া হৈছে। ইয়াত ৰছীত বগাব পাৰিব, জোলনা আৰু বহুত কিবা কিবি খেলা বস্তু আছে। আপোনালোকে যদি ল'ৰা ছোৱালী লৈ আহে ধুনীয়াকৈ খেলাব পাৰিব। আৰু ইয়াত
পাৰ্কখনৰ নামটো ডাঙৰ ডাঙৰ আখৰেৰে লিখা হৈ আছে, মই দেখাই আছোঁ, চাই থাকক। আৰু এইখন হ'ল কপিলী নদী। পাৰ্কখনৰ একেবাৰে কাষেদি বৈ গৈছে। দৃশ্যটো চাই সঁচাই বহুত ভাল লাগিছে। আৰু এই মানুহবোৰে পাৰ্কৰ ভিতৰতে খানা খাই আছে। ফ্ৰেণ্ডছ, এতিয়া আমি পাৰ্কৰ পৰা আহিলোঁ। পাৰ্কৰ কাষতে এখন শৈশৱতলী আছিল আৰু সেই শৈশৱতলীখনত দুটামান ভিডিঅ' শ্বট ল'ব লগা আছিল। এতিয়া আমি ভিডিঅ' শ্বট লোৱা হৈ গ'ল আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। আৰু যদি কভাৰ ছংটো চাব বিচাৰে, ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে গৈ ভিডিঅ'টো চাব পাৰিব। আজিলৈ আহিছোঁ, টাটা, বাই বাই।